সাবস্ক্রাইব কৰক ইউটিউব চেনেল ইনফো এণ্ড সলিউশন সিস্টেম লগতে বেল আইকনটো প্ৰেছ কৰক নতুন ভিডিঅ'ৰ আপডেট পাবলৈ গুড ইভিনিং বন্ধুসকল মই ইফতিকাৰ আৰু আপোনালোকে চাই আছে আপোনাৰ ইউটিউব চেনেল ইনফো এণ্ড সলিউশন সিস্টেম বন্ধুসকল মই আজি আপোনালোকৰ সন্মুখত আলোচনা কৰিবলৈ ওলাইছো এছাইনমেণ্ট কোৰ্স 503 এছাইনমেণ্ট 1 ৰ প্ৰশ্ন নম্বৰ 1 তো মই ভাবিছিলো যে এই প্ৰশ্ন কেইটা হেকৰ এছাইনমেণ্ট কেইটা মই আপোনালোকক টাইপ কৰি দিম PDF ফাইল হিচাপে দিম তো দুৰ্ভাগ্যক্ৰমে মোৰ ফাইলবোৰ সেভ কৰোতে অলপ প্ৰবলেম হোৱাৰ বাবে তো ফাইলখিনি ৰিপ্লেস হৈ গল তো সেইবাবে মই দুখিত আপোনালোকক মই টাইপ কৰি ফাইলখিনি দিব নোৱাৰিলো তো মোৰ হাতত এতিয়া আপোনাৰ হাতে লিখা কপিখিনি আছে তো এতিয়া আৰু হিমানখিনি টাইম মোৰ হাতত নাই মোৰ ওয়ার্কশপ স্টার্ট হৈছে সেইভাবে মই এতিয়া আৰু টাইম দিব পৰা নাই বহুত শিক্ষক বন্ধুৱে বহুত দিন ধৰি কমেন্ট কৰি আছে যে 503 ৰ এছাইনমেণ্টবোৰ লাগে তো সেইভাবে মই আজি এই ভিডিঅ'টো আপোনালোকৰ সন্মুখত লৈ আহিলো তো এতিয়া কন্টিনিউ আপোনালোকে 503 ৰ ফাৰ্ষ্ট প্ৰশ্ন উত্তৰ পাব তো সেইভাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰা পাহৰি নাযাব তো হক হেতে আমি আগবাঢ়ি যাও আমাৰ প্ৰশ্ন নম্বৰ 1 লৈ তো এইটো ইয়াতে আছে মোৰ হাতত এইটো জেৰক্স কৰা কপি আছে মই বন্ধু এজনৰ পৰা কালেক্ট কৰিছো তো প্ৰশ্নটো হল explain the meaning of the fine motor skills how these skills can be developed in children উত্তৰটো হ'ব সূক্ষ্ম গতিশক্তি কৌশল আৰম্ভণি শিশুৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গতিশক্তি কৌশল বুলিলে আমি সাধাৰণতে বুজি পাওঁ যে যিবিলাক গতিশক্তিয়ে সৰু সৰু ল'ৰা ছোৱালীৰ বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ অংগ পতংগৰ বিকাশ লাভ কৰাত সহায় কৰে তাক সূক্ষ্ম গতিশক্তি কৌশল বোলে অৰ্থাৎ ফাইন মোটৰ স্কিলছ হল যেতিয়া ল'ৰা ছোৱালীয়ে গতিশক্তিৰ দ্বাৰা শৰীৰৰ বিভিন্ন অংগ পতংগ সঞ্চালন কৰে যেনে মাংসপেশীৰ সঞ্চালন হাতৰ আঙুলিৰ সঞ্চালন হাতৰ কবজিৰ সঞ্চালন ভৰিৰ আঙুলিৰ সঞ্চালন হয় আৰু এইবোৰৰ দ্বাৰা ল'ৰা ছোৱালীয়ে বিভিন্ন বিষয়ত শিক্ষা গ্ৰহণ কৰে যে তেতিয়া তাক ফাইন মোটৰ স্কিলছ বা ক্ষুদ্ৰ শক্তি সঞ্চালন কৌশল ক্ষুদ্ৰ শক্তি কৌশল বোলা হয় ফাইন মোটৰ স্কিলছৰ কিছুমান লক্ষ্য উদ্দেশ্য সূক্ষ্ম গতিশক্তি কৌশলৰ জৰিয়তে ল'ৰা ছোৱালীয়ে বহুবোৰ ক্ষেত্ৰত নিজৰ লক্ষ্য উদ্দেশ্য পূৰণ কৰিব পাৰে কিয়নো যেতিয়া ল'ৰা ছোৱালীয়ে বিভিন্ন গতিশক্তিৰ বিকাশ লাভ কৰে তেতিয়া লিখাৰ ক্ষেত্ৰত যাতে বিকশিত হ'ব তাৰ ওপৰত ইয়াতে তাৰ দুটা আহিছে কাটি ল'ব তাৰ ওপৰত গুৰুত্ব দিব লাগে গতিশক্তিৰ দ্বাৰা শিশুৱে যাতে নিজৰ চোলা বা পিন্ধন কাপোৰৰ বোতাম বোৰে লগাব পাৰে তাৰ ওপৰত শিক্ষা প্ৰদান কৰা মোটৰ স্কিলছৰ দ্বাৰা কোন ল'ৰা ছোৱালীয়ে যাতে লিখোতে বা পঢ়োতে কিতাপৰ পৃষ্ঠাবোৰ উলটাব পাৰে তাৰ বিষয়ে জ্ঞান দান কৰা গতিশক্তিৰ দ্বাৰা শিশুৱে যাতে জিভাৰ সহায়ত ভাষা শিকিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা ফাইন মোটৰ স্কিলছৰ সহায়ত যাতে কেঁচিৰ দ্বাৰা বিভিন্ন বস্তু কাটিং কৰিব পাৰে আৰু আঙুলিৰ বিকাশ লাভ কৰাব পাৰে তাৰ ওপৰত জোৰ দিয়া ফাইন মোটৰ স্কিলছৰ গঠন প্ৰণালী ইয়াৰ বৈশিষ্ট্যসমূহ 1 নম্বৰ হাতৰ আখৰ শিশুৰ হাতৰ আখৰৰ দ্বাৰা আঙুলিৰ পূৰ্ণ বিকাশ লাভ কৰিব পাৰে কিয়নো যিকোনো আখৰ শিশুৱে লিখিবলৈ সক্ষম হ'ব সিমানে শিশুৰ গতিশক্তি কৌশল বিকাশ হ'ব 2 নম্বৰ ছবি অঁকা ল'ৰা ছোৱালীয়ে বিভিন্ন বস্তুৰ ছবি আঁকিব লাগে লগতে সেইবোৰৰ ৰং কৰিব লাগে ইয়াৰ ফলত হাতৰ কবজি বিকাশ কবজিৰ হলনি আপোনালোকে বেলেগ শব্দ ব্যৱহাৰ কৰিব পাৰে ইয়াতে কবজিৰ বিকাশ আঙুলিৰ বিকাশ চকুৰ বিকাশ হয়
তো মই এইটো বিভিন্ন বন্ধুৰ পৰা কালেক্ট কৰিছোঁ সেইবাৰে ইয়াৰ ভাষাটো বেছি ওপৰত নহয় বেছি ভাল লগা নাই তো আপোনালোকে এইখিনি নিজৰ ফালৰ পৰা হুবহু একে লিখি নিদিব তো অলপ বেলেগ কৰি লিখিব নহ'লে এইবোৰ কেনসেল হ'ব পিছত আকৌ মোক দোষ নিদিব যে এইবোৰ কিয় কেনসেল হ'ল হুবহু সেম হ'লে আপোনালোকে ইয়াৰ পৰা সেম কপি কৰিলে তো এইখিনি নিশ্চয় কেনসেল হ'ব তো অনুগ্ৰহ কৰি আপোনালোকে এইখিনি চাই এটা আপোনাৰ মডেল হিচাপে ল'ব তাৰ পিছত ইয়াৰ পৰা আপোনালোকে এইখিনি চাই আপোনাৰ নিজৰ ভাষাৰে তো 3 নম্বৰত আছে হুদিৰ বস্তু গ্ৰেস্পিং অবজেক্টস লৰা ছোৱালীৰ গতিশক্তিৰ দ্বাৰা যেনে উঠ জিবা ভৰিৰ সহায়ত বহু কামত নিজকে বিকশিত কৰিব পাৰে এই অংগসমূহৰ জৰিয়তে কিছুমান ক্ষেত্ৰত হুদিৰ পদক্ষেপ ল'ব পাৰে ইয়াতে স্পষ্ট হোৱা নাই বুজি ল'ব পাৰে আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব মাজে মাজে এনেকুৱা আছে 4 নম্বৰ কটা চিঙা কাটিং লৰা ছোৱালীয়ে কেচিৰে কাগজ কাটি চিঙা কৰিলে কটা চিঙা কৰিলে 4 নম্বৰ কটা চিঙা কাটিং লৰা ছোৱালীয়ে কেচিৰে কাগজ কটা চিঙা কৰিলে বা ডাঠ বস্তু কাটিলে আঙুলিৰে বা হাতেৰে হেঁচা প্ৰয়োগ কৰিব লাগে যেতিয়া হিহঁতৰ মাংসপেশীৰ বিকাশ প্ৰাপ্ত হয় সেই কাৰণে কটা চিঙা কৰিলেও বহুতো লাভৱান হয় 5 নম্বৰ কম্পিউটাৰৰ মাউস পৰিচালনা কন্ট্ৰোলিং এ কম্পিউটাৰ মাউস কম্পিউটাৰৰ মাউস হাতেৰে লৰিচাৰি যেতিয়া বিভিন্ন কামবোৰ কম্পিউটাৰত কৰা হয় তেতিয়া ক্ষুদ্ৰ গতিশক্তিৰ কৌশল বিকাশ হয় লৰা ছোৱালীৰ হাড়ৰ বিকাশ মাংসপেশীৰ বিকাশ ওঠৰ বিকাশ ইত্যাদি বোৰত সঞ্চালন হয় ক্ষুদ্ৰ গতিশক্তিৰ কৌশল বিকাশত লৰা ছোৱালীবোৰৰ তলত দিয়া ধৰণে উন্নতি হ'ব পাৰে বা লাভৱান হ'ব পাৰে 1 নম্বৰ অধ্যয়ন বিষয়ক কৌশল একাডেমিক স্কিল একাডেমিক কেন্দ্ৰত অধ্যয়ন কৰাৰ ফলস্বৰূপে পেন লিখাৰ বিকাশ কলমেৰে লিখাৰ বিকাশ ছবি অঙ্কন কৌশল বেয়া হাতৰ আখৰ কটা চিঙা কৌশল ইত্যাদি কৰাত দক্ষতা লাভ কৰিব পাৰে 2 নম্বৰ খেল নিৰ্মাণ প্লে কনষ্ট্ৰাকচন লৰা ছোৱালীৰ বিভিন্ন ধৰণৰ খেল নিৰ্মাণৰ দ্বাৰা যেনে লুডু কেৰম ৰেলগাড়ীৰ খেল উঠা বহাৰ খেল পানী বাম বা বানপানী খেল ইত্যাদি গতিশক্তিৰ বিকাশ লাভ কৰে 3 নম্বৰ আত্মকেন্দ্ৰিক যতন সেলফ কেয়াৰ পোশাক পৰিচ্ছন্ন জোতাৰ ফিতা বন্ধা চেন্ডেল ব্যৱহাৰ কৰা সোয়েটাৰ চেইন লগোৱা চোলাৰ বুটাম লগোৱা বেল্ট ব্যৱহাৰ কৰা আদিৰ পৰা লৰা ছোৱালীৰ অংগ সঞ্চালন হয় আৰু বিকাশ লাভ কৰে ফাইন মটৰ স্কিলছৰ লৰা ছোৱালীৰ বাবে কিয় গুৰুত্বপূৰ্ণ ক্ষুদ্ৰ গতিশক্তি কৌশল লৰা ছোৱালীৰ দৈনন্দিন জীৱনৰ লগতে শিক্ষানুষ্ঠান তথা সামাজিক জীৱনৰ বাবেও প্ৰয়োজনীয় স্বাধীন জীৱনৰ বাবে ই অতি দৰকাৰী যিবোৰ গতিশক্তিয়ে শিশুৰ বিকশিত জীৱনত গভীৰ প্ৰভাৱ পেলাব পাৰে সামৰণি শেষত গতিশক্তি কৌশল বিকাশ সম্পৰ্কে ক'ব পাৰি যে যিবোৰ ল'ৰা ছোৱালীৰ অংগ বাধাগ্ৰস্ত সিহঁতৰ বাবেও বেছি মাংসপেশীৰ অংগ সঞ্চালন কৰাৰ দৰকাৰ যাতে সিহঁতে নিজৰ কৰ্মময় জীৱনত কোনো ধৰণৰ বাধা বিঘিনি নোহোৱা ইয়াতে বাধা বিঘিনি নোহোৱাকৈ জীৱন নিৰ্বাহ কৰিব পাৰে তো ক্ষুদ্ৰ অংগ সঞ্চালনৰ উপকাৰিতা সম্পৰ্কে মাক দেউতাকক শিক্ষক শিক্ষয়িত্ৰীসকলে শিশুসকলক বুজাব লাগে যাতে সিহঁতে গতিশক্তি সম্পৰ্কে ভালকৈ বুজি পায় তো এইখিনিয়ে আছিল আমাৰ 503 এছাইনমেণ্ট 1ৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ তো এই জেৰক্স কপিৰ বাবে মই আপোনালোকৰ এনেকুৱাকৈ ফটো আকাৰে দিব বিচৰা নাছিলোঁ তো মই সেইবাবে টাইপ কৰিছিলোঁ গোটেইখিনি বস্তু তো দুৰ্ভাগ্যক্ৰমে সেইখিনি হেৰাব লগা হ'ল তো এতিয়া আপোনালোকৰ বিভিন্ন
বহুত শিক্ষক বন্ধুসকলে কমেণ্ট কৰি আছে যে এইটো লাগে, তো সেইবাবে মই এইটো আপোনালোকৰ সন্মুখত আনি আছোঁ। তো আপোনালোকে ইয়াতে বহুতো বানানৰ ভুল আছে, আপোনালোকে নিজে সেইখিনি শুধৰণি কৰি ল'ব। আকৌ কথা এটা কওঁ, তো এইখিনি আপোনালোকে হুবহু একে লিখি নিদিব, অনুগ্ৰহ কৰি হুবহু একে নিলিখিব, যাতে আপোনাৰ হুবহু একে হৈ গ'লে আপোনাৰ এছাইনমেণ্ট কেনচেল হ'ব, পিছত আকৌ মোক দোষাৰোপ কৰিব। তো সেইবাবে মই আপোনালোকক আগতে কৈ আছোঁ, তো এইখিনি আপোনালোকে নিজৰ ফালৰ পৰাও কিছুমান শব্দ ভৰাই ল'ব। তো যিসকল নতুন বন্ধুৱে মোৰ এই ভিডিঅ'টো চাই আছে সিহঁতলৈ মোৰ অনুৰোধ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ চেনেলত আৰু বিভিন্ন ধৰণৰ ভিডিঅ' আছে, সেইবোৰ আপোনালোকে এই মোৰ চেনেলৰ নাম এইটো ইনফো সলিউশ্যন চিষ্টেম, ভিডিঅ'টো তলত ভিডিঅ' প্লে হৈ থাকিলে তলত নামটো চাব, তাতে ক্লিক কৰিলে আপোনালোকে এইটো পেজলৈ আহিব। অহাৰ পিছত ভিডিঅ' ছেকশ্যনত এনেকুৱা ধৰণৰ বিভিন্ন আৰু ভিডিঅ' চাব পাৰিম। তো ভিডিঅ' দেখাৰ বাবে ধন্যবাদ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।